ये देखो नीचे कर गई বন্ধুসকল আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। গোৱাৰ একুৰিয়ামত কেনেকুৱা কি ধৰণৰ মাছলি থাকে সকলো মাছলিক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো যাতে ছাপোৰ্ট কৰে। সঁচাকৈ বহুত হাল্লা সেইকাৰণে মুড কৰি দিলোঁ। মাছবিলাক চাওক বহুত ধুনীয়া লাগিছে। ইয়াত দেখিছে ৱাও কি সুন্দৰ সৰু সৰু মাছবিলাক চোৱা পাতৰ ওপৰত আছে। ৱাও ইমান মাছ এয়া চোৱা এইটো কিচিৰি বুলি কয় আৰু এয়া পাত দেখিছেনে সজাই থৈছে দেখুৱাবৰ কাৰণে পালে শাকৰ নিচিনা কিবা এইবিলাক কি পাত নাজানো এই ৰঙালাও পাত দেখোন ৰঙালাও পাত আমাৰ তাত এভেইলেবল লৈ উঠি থাকে ইয়াত এনেকুৱা ডেমো কৰি থৈছে। গতিকে এনেকৈ চাই থাকিব ভিডিঅ'টো আৰু চাবলগীয়া হয় ভিডিঅ'টো। এয়া স্নেপাৰ মাছলি স্নেপাৰ মাছটো বাৰু বহুত টেষ্টি হয়। স্নেপাৰ মাছ হয়টো আমিও নিজে ধৰিছোঁ বাৰু এইটো স্নেপাৰ মাছলিটো খাই টেষ্টি লাগে বহুত ভাল লাগে। এনেকৈ ভিডিঅ'টো চাই গৈ থাকিব লাইক কমেণ্ট কৰিব আৰু দেখুৱাব চেষ্টা কৰিম আপোনালোক। মাছ কেনেকৈ চাই আছে পাতিছোৱা এইবিলাক চোৱা মাছবিলাক কেনেকুৱা ডিজাইনত আছে। এইটো ডাঙৰ মাছ হয় চোৱা এইবিলাক হৈছে ডাঙৰ ডাঙৰ মাছ। এইবিলাক বিভিন্ন ধৰণৰ মাছ বেচিবৰ কাৰণে থৈছে ইয়াত। ভিডিঅ' বনাই আছে মাছ কিমান মাছ আছে পুৰা লাইটিং মাছ হয় এইবিলাক। এনেকৈ সজাই থৈ দিয়ে গোৱাৰ মাছবিলাক ইয়াত। গতিকে হাল্লা গোল্লা অকণ বেছি হ'ল সেইকাৰণে চাউণ্ডটো মিউট কৰি দিলোঁ। আৰু এইবিলাক মাছবিলাক চাব মাছবিলাকৰ বিশেষ মই নামটো নাজানো বাৰু। এয়া চাওক কি ধুনীয়া মাছ। এই দেখিছে কালাৰিঙৰ কি কালাৰিঙৰ মাছ। মই বিশেষকৈ নামবিলাক নাজানো ইমানবিলাকৰ বিভিন্ন ধৰণৰ মাছ আছেতো। গতিকে চাই মোৰ নিজৰে ভাল লাগিছে বাৰু ইমান চাবলৈ। নামবিলাক লিখি থোৱা আছে কিন্তু কিমান দেখাই পঢ়িব আৰু কিমানো এটা গতিকে স্পেচ মোৰ ফোনত ফুল হৈ গ'ল সেই গতিকে মানে অকণ জল্দি দেখুৱাব চেষ্টা কৰিছোঁ। এনেকৈ চাব আৰু ভিডিঅ'টো এয়া দেখিছে আৰু অকণমান ছাপোৰ্ট কৰিব লগতে এনেকুৱা আৰু মই ভাল ভাল ভিডিঅ' যাতে দেখুৱাব পাৰোঁ আপোনালোকক। চাউণ্ডবিলাক অকণ মিউট কৰি দিছোঁ খালি বহুত হুলস্থুল হৈছে। এই দেখিছে ধানৰ মাজত ঘাঁহ বন হয় আৰু ঘাঁহ বনৰ মাজত মাছ কেনেকৈ থাকে দেখুৱাইছে। মোৰ ভিডিঅ'টো আগলৈ এনেকৈ চাই যাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া আৰু দেখাব চেষ্টা কৰিম। ডাঙৰ ডাঙৰ মাছ এইটো স্পেচিয়েলিষ্ট মাছ হয় এটা গোৱাৰ নামটো কিবা এটা আছিলে পাহৰিলোঁ। স্নেপাৰ বুলি কয় এইটো স্নেপাৰ হয় স্নেপাৰ মাছলি। সেয়া চাওক 1000টা ওপৰত হ'ব এনেকৈ মাছ থোৱা চোৱা। এইটো দেখি ভাল লাগিছে আকৌ এবাৰ দেখুৱাই দিছোঁ চোৱা ইমান পোৱালি পোৱালি মাছ দিনৰ দিনটো সাঁতুৰি থাকে দেখিছে কালাৰিঙৰ মাছ কেনেকুৱা। অ' মাই গড এইটো চাওক বিভিন্ন ধৰণৰ মাছ আছে চোৱা এবাৰ চোৱা কেনেকুৱা মাছ। অ' মাই গড ডেঞ্জাৰ এইটো চোৱা কেনেকুৱা মাছ চোৱা এইবিলাক ডেঞ্জাৰ মাছ গোটেই ষ্টৰিয়ামত এনেকৈ থৈছে চোৱা এটা এটাকৈ দেখুৱাম। এইটো চোৱা কেনেকুৱা ডেঞ্জাৰ মাছ
Wow. Sangat. মাছবিলাকৰ নাম নেজানো বাৰু আপোনালোকে ক'ৰবাত দেখিলে মানে ক'ব মাছৰ নামবিলাক এইটো চোৱা কেনেকুৱা মাছ কেনেকুৱা মাছ আছে Oh my god. baby. There's no fish. শুই গ'ল স্লিপিং মাছবিলাক শুই আছে এতিয়া এইটো নামটো নেজানো বাৰু মাছটো মানুহ চাবলৈ ভিৰ ইয়াত ইফালৰ পৰা চাই মই দেখুৱাব চেষ্টা কৰিম এইটো কি এটা আছে সাপ আছে স্নেক পানীৰ সাপ হয় এইটো কেনেকুৱা মাছ আছে চাই থাকিব ঐ বাবা এইটো চা ভেৰি ডেঞ্জাৰ আছে Oh my god. ये देखो नीचे कर रही है ऐसे माछ বিলাক लाइन्स करे हाँ লাগে দিব লাগে খাবলৈ দিব নোৱাৰি এটা খাবলৈ বাৰু গোটেই ষ্টেডিয়ামত মাছে থৈছে ইয়াত খালি গোৱাৰ মাছ হয় খালি গোৱাৰ মাছ কিমান আছে সাগৰত গোৱাৰ মাছ ইয়াতে আপোনালোকে পাব আৰু ভিডিঅ'টো চাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব ইয়াত সৰু সৰু কেনেকুৱা মাছ থৈছে গোটেই গোৱাত এইবিলাকে মাছ পাব আপোনালোকে এই মাছটো ধুনীয়া লাগিছে কিন্তু এই মাছটো ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে এই মাছটোৰ নামটো জানিলে আপোনালোকে ক'ব এয়া কাছু আছে ইয়াত এয়া দেখিছে কাছু আছে সৰু সৰু মাছ চব দেখুৱাবা চাই থাকিব ভিডিঅ'টো চাই থাকিব মাছবিলাকো চাই যাব এইবিলাক কি ধুনীয়া ধুনীয়া মাছ সঁচাকে বেবী বেবী এইকেইটা চাই যাবা এনেকে মই কৈ কৈ মোৰ ডিঙি শুকাই যাব গোটেই ক'ব নোৱাৰো বহুত হেৰিকে নহয় এনেকুৱা মাছ আছে ইয়াত
গোটেই মাছে মাছ দেখুৱাই শেষ কৰিব নোৱাৰিম মানে এনেকুৱাই মাছ আছে ইয়াত চাব মাছ এইটো চোৱা তাৰ মাথাটো কেনেকুৱা দেখিছেনে এইটো আমাৰ অসমৰ পুঠি মাছৰ নিচিনা এইটো বাবা এটা হৈ গ'ল ইয়াতে ভাগৰিয়ে আছে পুৰা দিনটো চুইমিং কৰি মাছ বিভিন্ন ধৰণৰ মাছ আছে চাই থাকিব মাছ এনেকৈ চাই থাকিব পাব খালি মাছ এই মাছবিলাকৰ কি নাম কয় আপোনালোকে চাই ল'ব এইটো শুই আছে চা কেনেকৈ শুই আছে এইটো মৰা নাই শুই আছে এনেকৈ গৈ লাষ্টত শেষ হৈ গ'ল সমাপ্ত হৈ গ'ল অ'কে বাই কিমাননো দেখুৱাম আৰু মোৰো অ'কে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব কিমাননো দেখুৱাম আৰু এনেকৈ লাষ্টত শেষ হৈ গ'ল এয়া আমাৰ ফাংচনটো এতিয়া ৰুমত যামগৈ টাইম বহুত হৈ গ'ল 10টামান বাজি গতিকে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব